ওম ভগৱতে বাসুদেৱায় নমঃ। কৰ্ম ও ধৰ্ম একেটা মুদ্ৰাৰে বিধি সকলো কৰ্ম ও ধৰ্ম বিশ্লেষণৰ সময় ও স্থান ভেদে বেলেগ বেলেগ হয়। সামাজিক ক্ষেত্ৰত কৰ্ম আৰু ধৰ্মক ইতিবাচক বনাম নেতিবাচক দুটা বিপৰীত দিশত বিশ্লেষণ কৰা হয়। তাক ৰাজনৈতিক ভাৱাৰ্থত ৰাজনীতি ও কূটনীতি, বিজ্ঞানৰ ভাষাত ক্ৰিয়া প্ৰতিক্ৰিয়া। হিন্দু সনাতন ধৰ্মদৰ্শনত আধ্যাত্মিক আস্তিক আদৰ্শ বনাম নাস্তিক কায়ৰবাদত বিভাজিত। জাগ্ৰত তৃতীয় বিশ্বযুদ্ধ আধ্যাত্মিক আস্তিক মানৱ বনাম নাস্তিক কায়ৰ দানৱৰ অমানৱীয় চৰম সংঘাত। এই অপোন চিক্ৰেট বিশ্বযুদ্ধৰ চাকনৈয়াত বিশ্ব মানৱতাৰ মহাপ্ৰলয়, মানৱ হত্যা বাকহীন, বিশ্ব গণতন্ত্ৰৰ ধূলিচাত। তাৰ বাস্তৱ সত্যনজী সমাগত ২৬ জানুৱাৰী ২০২২ ৭৩তম বাকহীন ভাৰত গণতন্ত্ৰ গণৰাজ্য দিৱস। এইচ.এল. মেনকেনৰ ভাষাত মহাপ্ৰতাৰক ও বিশ্বাসঘাতক নাস্তিক দানৱৰ কবলত বিশ্ব মানৱ হত্যা সুৰুজ অস্তাচলত অষ্টমীত। ৰাষ্ট্ৰসংঘ জাগ্ৰত তৃতীয় বিশ্বযুদ্ধৰ আস্তিক মানৱ বনাম নাস্তিক দানৱ নিয়ন্ত্ৰণ তথা নিৰ্ণায়ক ভূমিকা লোৱাত নিশ্চয় ব্যৰ্থ। তাৰ বাস্তৱ সত্যনজী জৈৱিক অস্ত্ৰ কৰোনা ভাইৰাছ। চীন অপোন চিক্ৰেটভাৱে ইয়াৰ স্ৰষ্টা। বিশ্ব বাকহীন গণতন্ত্ৰৰ দুৰৱস্থাৰ সূক্ষ্ম নজী। চীন, ব্ৰিটেইন, ভাৰত আৰু পাকিস্তান। ১ নম্বৰ চীন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। জাগ্ৰত কৰোনা জৈৱিক অস্ত্ৰ। বিশ্ব মানৱৰ মহাপ্ৰলয় আগ্নেয়গিৰি অপোন চিক্ৰেটৰ স্ৰষ্টা চীন। ২ ব্ৰিটেইন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। ঐতিহাসিক অপোন চিক্ৰেট লিজ ডমিনিয়েল ষ্টেট দানৱীয় স্বাধীনতাৰ স্ৰষ্টা। ভাৰত পাকিস্তান তাৰ বাস্তৱ সত্যনজী। ৩ ভাৰত ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ। অন্যহাতে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট ৪ জুলাই 1947 চুক্তি মতে ভাৰত পাকিস্তান ব্ৰিটেইনৰ ডমিনেণ্ট ষ্টেট আৰু একবিংশ শতিকাৰ বিশ্ব কলংকিত বাকহীন গণতন্ত্ৰ। ৪ পাকিস্তান ৰাষ্ট্ৰসংঘৰ স্থায়ী আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ মৰ্যাদাৰ বাহিৰত। অন্যহাতে ব্ৰিটেইনৰ নাস্তিক দানৱীয় সাম্ৰাজ্যবাদৰ ডমিনিয়েল ষ্টেটৰ অন্তৰ্ভুক্ত ৰাজ্য। এই অপোন চিক্ৰেট ডমিনিয়েল ষ্টেট নীতিয়ে বিশ্ব মানৱ হত্যা বা বিশ্ব গণতন্ত্ৰৰ বাকহীন দুৰৱস্থাৰ মুখ্য কাৰণ। ব্ৰিটেইনৰ স্পিল ক্লাছ গাঁৱৰ নিবাসী বাক স্বাধীনতাৰ যি মানসিক জ্ঞানৰ সচেতনতা আৰু আধ্যাত্মিক সত্য ও অহিংসা আদৰ্শৰ বিপৰীতে ঐতিহাসিক কূটনীতিৰ অপোন চিক্ৰেট ডমিনিয়েল ষ্টেট ভাৰত ও পাকিস্তানত ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী দানৱৰ নৰহত্যা যজ্ঞ। হিন্দু সনাতন ধৰ্ম বিশ্ব ১৩৫খন ৰাষ্ট্ৰত প্ৰচাৰ ও প্ৰসাৰ। কিন্তু বাকহীন ভাৰত গণতন্ত্ৰত নাস্তিক দানৱে মানৱৰ বাকহীন সমাধিত চিতাভস্মই নাস্তিকৰ যাদুখেল। বিশ্বৰ উন্নত হিন্দু ৰাষ্ট্ৰ মৰিচাছ। ভাৰতে মৰিচাছক পদানুসৰণ কৰা উচিত। ব্ৰিটেইনে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ মৰ্যাদা তথা গণতন্ত্ৰৰ মানৱীয় নৈতিক দায়িত্বই ভাৰত পাকিস্তানৰ নামত ঐতিহাসিক অপোন চিক্ৰেট ডমিনিয়েল ষ্টেট সম্পৰ্কীয় অমানৱীয় কূটনীতিমূলক চুক্তি আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত উঠাই লোৱা নিশ্চয় উচিত হ'ব।
অন্যথা ৰাষ্ট্ৰসংঘ বাকহীন বিশ্ব গণতন্ত্ৰৰ সাক্ষী হৈ ৰ'ব নিশ্চয়। বাকহীন ভাৰত গণতন্ত্ৰৰ দুৰৱস্থা সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদীলৈ অপাৰেশ্যন জুলুম মানৱ দৰ্শন পৰিচালকৰ 4টা মুখ্য কাৰণৰ পৰামৰ্শ। 1. উচ্চতম ন্যায়ালয়ৰ জজ আব্দুল নজিৰ আৰু ৰাজীৱ দীক্ষিতৰ ইউটিউব ছ'চিয়েল মিডিয়াৰ তথ্য নীতি তথা ৰাষ্ট্ৰীয় সাংবিধানিক ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা আৰু গোষ্ঠীবাদ নীতিত হিন্দু সনাতন ধৰ্ম ধৰ্মান্তৰকৰণকাৰী ধৰ্মনিৰপেক্ষ প্ৰভাৰী ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী এংলো ইণ্ডিয়ান প্ৰধানমন্ত্ৰীৰ দায়িত্ব সংশোধনেৰে নিয়ন্ত্ৰণ কৰক। 2. ঐতিহাসিক অ'পেন চিক্ৰেট 4 জুলাই 1947 ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেণ্ট এক্ট চুক্তি ডমিনিয়েল ষ্টেটৰ নীতিৰ মতে প্ৰধানমন্ত্ৰী মোদী এলিজাবেথৰ বাকহীন গোলাম। প্ৰধানমন্ত্ৰী মোদীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰা ভাল। 3. 13 ডিচেম্বৰ 2015 বিশ্বখ্যাত সলমান ৰুছদীৰ প্ৰমুখ্যে 200 গৰাকী লেখক ও চিন্তাবিদৰ অভিমত ভাৰত অসহিষ্ণু আৰু বাকহীন। প্ৰধানমন্ত্ৰী মোদীয়ে এই বাকহীন অভিমতৰ প্ৰভাৰী নৈতিক দায়িত্ব লোৱা ভাল। 4. ৰাষ্ট্ৰসংঘ গোষ্ঠীনিৰপেক্ষ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ নৈতিক দায়িত্বই ৰাষ্ট্ৰীয় সংবিধানৰ গোষ্ঠীবাদ নীতি আৰু ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনাৰ সংশোধনৰ দায়িত্ব লওক। অন্যথা ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী হিন্দু সনাতন ধৰ্ম ধৰ্মান্তৰকৰণকাৰী নাস্তিক হিন্দুৰ লগতে এলিজাবেথৰ বাকহীন গোলাম ৰাষ্ট্ৰসংঘৰ মজিয়াত স্বীকৃতি লওক। ইমৰান খানে জেইছ-ই মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সোঁৱে বাৱে ৰখাৰ লগতে ব্ৰিটেইনৰ অ'পেন চিক্ৰেট কূটনীতিৰ ডমিনিয়েল ষ্টেটৰ তাৰণাত অতি ইছলামবাদৰ মালিক হোৱাতকৈ ইথিওপিয়াৰ নোবেল বঁটা বিজয়ী প্ৰধানমন্ত্ৰী আবিই আহমেদ আলী পদানসন কৰা উচিত। এয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ অপাৰেশ্যন জুলুম মানৱ দৰ্শন পৰিচালকৰ অনুৰোধ। সৰ্বশেষত অসম বিধানসভাৰ সভাপতি মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰীদেৱলৈ সমাগত বাকহীন ভাৰত গণতন্ত্ৰৰ অবিভক্ত গণৰাজ্য 2022 বৰ্ষৰ 26 জানুৱাৰী 73তম গণৰাজ্য দিৱসৰ ওৰফে জ্ঞান বিপ্লৱৰ প্ৰসংগত বৈদিক হিন্দু সনাতন ধৰ্মৰ পুনৰ স্বৰ্ণযুগৰ প্ৰাকক্ষণত আধ্যাত্মিক আস্তিক আদৰ্শ সত্য ও অহিংসা ওলগ জনালোঁ। আপুনি বিধানসভাৰ প্ৰভাৰী অধ্যক্ষ দায়িত্বই অসম বিধানসভাত অপাৰেশ্যন জুলুম মানৱ দৰ্শনটো সম্পৰ্কত নিৰ্ণায়ক সংবিধান লওক। এহাতে নিশ্চয় আমাৰ দৰ্শনটো নিষিদ্ধকৰণ কৰিব লাগিব, লগতে নিশ্চিতভাৱে আমাক NSCN-R বা আলফা স্বাধীন বা কেইলো এজেণ্ট হিচাপে ৰাষ্ট্ৰদ্ৰোহৰ নিৰ্ণায়ক বিধান ল'ব লাগিব। অন্যথা অন্যহাতে অসম বিধানসভাৰ দায়িত্বত কৰ্মৰত NIA আৰু প্ৰভাৰী IPS বিষয়াদ্বয় নিশ্চয় ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট চুক্তিমতে এলিজাবেথৰ বাকহীন গোলাম বাস্তৱ সত্য নজিৰ হ'ব লাগিব। জয় আই অসম, জয় হিন্দ। ওম লক্ষ্মী মা মহিমাবাই নমো। শান্তি শান্তি শান্তি। ঢকুৱাখানা মহকুমা ন্যায়ালয়ৰ সত্যপৰাধী শ্ৰী চন্দ্ৰকান্ত খনিকৰ অপাৰেশ্যন জুলুম মানৱ দৰ্শন পৰিচালক।